নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক এটা নতুন কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কাহিনীটো হৈছে মাতা বৈষ্ণদেৱী মন্দিৰ দৰ্শন কৰিলে কিয় ভৈৰৱ বাবা মন্দিৰ দৰ্শন কৰিব লাগে তাৰ বিষয়ে আপোনালোকক এই কাহিনীটোত জনাবলৈ ওলাইছোঁ। এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগৰ বন্ধু বান্ধৱীসকললৈও শ্বেয়াৰ কৰি দিব। আহক বেছি দেৰি নকৰোঁ, কাহিনীটোৰ মাজলৈ আমি সোমাই যাওঁ। এবাৰ শ্ৰীধৰ নামক ভক্ত এজনে নৱৰাত্ৰিৰ সময়ত সৰু কন্যাৰ পূজনৰ আয়োজন কৰিলে। মা বৈষ্ণদেৱীয়ে কন্যা ৰূপত স্বয়ং সেই স্থানত উপস্থিত থাকিল। পূজনৰ পাছত সকলো কন্যা গুচি গ'ল, কিন্তু কন্যা ৰূপত থকা মা বৈষ্ণদেৱী সেই স্থানতে থাকি শ্ৰীধৰক ক'লে, সম্পূৰ্ণ গাঁৱকে ভোজনৰ বাবে নিমন্ত্ৰণ দিয়া। দৰিদ্ৰ শ্ৰীধৰে চিন্তা কৰিবলৈ ধৰিলে যে সম্পূৰ্ণ গাঁওবাসীক ভোজন কিদৰে তেওঁ কৰাব। তেওঁ নিজেই দৰিদ্ৰ, কিন্তু মাতা বৈষ্ণদেৱীয়ে কোৱাত শ্ৰীধৰে গাঁৱৰ সকলো লোকৰ লগতে গুৰু গোৰখনাথ আৰু তেওঁৰ শিষ্য বাবা ভৈৰৱনাথকো আমন্ত্ৰণ কৰিলে। যেতিয়া ভোজ ভাত আৰম্ভ হ'ল, তেতিয়া কন্যাৰূপী মা বৈষ্ণদেৱীয়ে এক দিব্য পাত্ৰৰ পৰা সকলোকে ভোজন দি আছিল। যেতিয়া ভৈৰৱনাথৰ ওচৰ পালেহি, তেতিয়া ভৈৰৱনাথা মা বৈষ্ণৱদেৱীক মাছ মাংস আৰু মদিৰা বিচাৰিলে। মাতা বৈষ্ণৱদেৱীয়ে ভৈৰৱনাথক বুজাবলৈ চেষ্টা কৰিলে যে এয়া ব্ৰাহ্মণৰ ঘৰৰ ভোজন হয়, কিন্তু ভৈৰৱনাথে কোনো কথাতে নামানিলে, অকল তেওঁ নিজৰ কথাতে অটল হৈ থাকিল। যেতিয়া ভৈৰৱনাথে মা বৈষ্ণৱদেৱীৰ অপমান কৰিলে আৰু মাতাক ধৰিবলৈ চেষ্টা কৰিলে, তেতিয়া মাতাই বায়ু ৰূপ ধাৰণ কৰি আৰু ত্ৰিকুটা পৰ্বতৰ ফালে উৰা মাৰিলে। ভৈৰৱনাথেও মা বৈষ্ণৱদেৱীৰ পাছে পাছে উৰি গ'ল। মা বৈষ্ণৱদেৱী ত্ৰিকুটা পৰ্বতত উপস্থিত হ'ল আৰু অৰ্ধকাৰী গুহাত 9 মাহলৈ ধ্যানত থাকিল। মা বৈষ্ণৱদেৱীয়ে বীৰ হনুমানক মাতিলে আৰু ভৈৰৱনাথৰ লগত যুদ্ধ কৰিবলৈ ক'লে। বীৰ হনুমানে গুহাৰ বাহিৰত ভৈৰৱনাথক বাধা দি ভৈৰৱনাথৰ লগত যুদ্ধ কৰিলে। সেই সময়তে বীৰ হনুমানৰ খুব পিয়াহ লাগিল। তেতিয়াই মাতাই নিজৰ ধনুৰে বাণ মাৰি এক জলাধাৰৰ প্ৰকট কৰিলে, আৰু যাক আজি আমি বাণগংগা নামেৰে জনা যায়। ভৈৰৱনাথে যেতিয়া বীৰ হনুমানক যুদ্ধত পৰাস্ত কৰিব নোৱাৰিলে, তেতিয়া মা বৈষ্ণৱদেৱীয়ে মহাকালীৰ ৰূপ ধাৰণ কৰি ভৈৰৱনাথক বধ কৰিলে। ভৈৰৱনাথৰ শিৰভৱনৰ পৰা 8 কিলোমিটাৰ দূৰত ত্ৰিকুট পৰ্বতৰ ভৈৰৱ ঘাটত পৰিলে, য'ত আজি ভৈৰৱনাথৰ মন্দিৰ স্থাপন হৈ আছে। ভৈৰৱনাথা মৃত্যুৰ সময়ত মাতাৰ সন্মুখত ক্ষমা বিচাৰিলে। মাতাই ভৈৰৱনাথক মোক্ষ প্ৰদান কৰাৰ লগতে এয়াও ক'লে যে যি লোকে মোৰ দৰ্শন কৰিবলৈ আহিব, সেই ভক্তই ভৈৰৱনাথকো দৰ্শন কৰিব লাগিব। তেতিয়াহে সেই ভক্তসকলৰ মনৰ বাঞ্ছা পূৰ্ণ হ'ব। এই কাৰণে আজিও মাতা বৈষ্ণৱদেৱীৰ দৰ্শন কৰাৰ পাছত শ্ৰদ্ধা লোকসকলে ভৈৰৱনাথৰ মন্দিৰলৈ যায়। ভৈৰৱনাথক বধ কৰাৰ পাছত মাতা বৈষ্ণৱদেৱীয়ে 3 পিণ্ডৰ সহিতে এক পাথৰৰ ৰূপ ধাৰণ কৰিলে আৰু সদায়ৰ বাবে ধ্যানমগ্ন হৈ গ'ল। তেতিয়া শ্ৰীধৰে সপোনত ত্ৰিকুটা পৰ্বত আৰু 3 পিণ্ডৰ দৰ্শন কৰিলে। যেতিয়া শ্ৰীধৰে ত্ৰিকুটা পৰ্বত আৰু 3 পিণ্ড বিচাৰি উলিয়ালে, তেতিয়া মাতাৰ আদেশ অনুসাৰে পূজা অৰ্চনা আৰম্ভ কৰিলে। তেতিয়াৰে পৰা মা বৈষ্ণৱদেৱীৰ পূজা শ্ৰীধৰ আৰু তেওঁৰ বংশধৰ দ্বাৰা কৰা হয়। এই 3 পিণ্ডক আদিশক্তিৰ 3 স্বৰূপৰ প্ৰতীক মনা হয়। মহা সৰস্বতী বিদ্যা আৰু জ্ঞানৰ দেৱী, মহালক্ষ্মী ধন আৰু সমৃদ্ধিৰ দেৱী, আৰু মহাকালী শক্তি আৰু পৰাক্ৰমৰ দেৱী হয়। বন্ধুসকল, কাহিনীটো শুনি কেনেকুৱা পালে জনাব কমেণ্টত। এই কাহিনীটো মই
সংগ্ৰহ কৰি পেলাই আপোনালোকৰ মাজলৈ ভিডিঅ' আকাৰে প্ৰস্তুত কৰি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। কিবা যদি ভুল হৈছে ক্ষমা কৰিব। আজিলৈ আহোঁ, পুনৰ এনেকুৱা ভিডিঅ'ৰ সৈতে লগ পাম। আপোনালোকক ধন্যবাদ।